হেল্ল' ভিউৱাৰ্ছ, আমি আগতেই কৈছিলোঁ যে সপ্তাহটো অত্যন্ত ব্যস্ততাৰে পাৰ হয় আৰু সেইকাৰণে উইকেণ্ডটোৰ কাৰণে দুয়োটাই ৰৈ থাকোঁ। আৰু এইবাৰ ভাবিলোঁ যে উইকেণ্ডত শনিবাৰে আমি শুৱালকুছি যাওঁ ৰাস চাবলৈ। আৰু সেই বুলিয়ে ওলালোঁ। আৰু এইজনে চাওকচোন একদম মানে ফোনটো নেৰেই। আৰু মোৰ যে মিষ্ট্ৰিকেইটাক মানে কেতিয়াবা ক'ব নাপায় অৱশ্যে। আৰু এইখিনি চাওকচোন, মোৰ ইমান ভাল লাগে, এখন ব্ৰিজৰ পৰা নামি আকৌ ইখনত উঠিব লাগে। আৰু এনেকৈ আমি আগবাঢ়িলোঁ। এয়া গৈ পালোঁ আমি শৰাইঘাটৰ দলং। আৰু এইফালে বহুত দিন অহাই নাই, মানে ঘূৰা পকাখিনি গুৱাহাটীৰ ভিতৰতে হৈ আছে। বহুত দিন মূৰতহে এনেকৈ এইটো ছাইডে আহিছোঁ। আৰু সেয়াই আৰু ৰাস চাবলৈ বুলি ওলালোঁ। আগতে ইমান ৰাস নাচাইছিলোঁৱে, সৰু থাকোঁতেও আৰু বিয়াৰ আগতেও এবাৰ দুবাৰ চাইছোঁ চাগে। এইবাৰহে বোলো যাওঁ আৰু এয়া দেখিছোঁ দূৰৰ পৰা আজ্ঞাথুৰী মন্দিৰ এয়া পাৰ হ'লোহি। আৰু মাৰ লগত কথা পাতি থাকোঁতে ফোনত কেতিয়ানো শুৱালকুছি আহি পালোঁ গমেই নাপালোঁ। কাপোৰৰ দোকানবোৰ দেখিহে বোলো আহিয়ে পালোঁচোন। তাৰপিছত পেহীৰ ঘৰত সোমাই অকণমান ফ্ৰেছ হ'লোঁ, মানে ৱাছৰুম যাবলগীয়া হৈ আছিলে। আৰু তাৰপাছত এয়া গৈ পালোঁ আৰু ৰাসৰ স্থলী, য'ত ৰাস হয়। গাড়ীখন পাৰ্কিং কৰি এয়া দেখুৱাইছোঁ, চাওক ৰাসৰ কিছু মুহূৰ্ত। আমি গৈ পাওঁতে 6মান বাজিছিলে। তেতিয়া ইমান ভিৰ নাই, মানে মানুহবোৰ গৈছে। আৰু গৈ পালোঁ, চাওকচোন আমাৰ পেহীৰ দোকান, মানে মোৰ পেহী শাহু ধ্ৰুৱৰ পেহী। আৰু তেওঁলোকে এইবাৰ ৰাসত এনেকৈ হোটেল দিছে। এইবাৰ নহয়, তেওঁলোকে বছৰিয়ে দিয়ে কিবা কিবি অনুষ্ঠানত, তেওঁলোকৰ এইটোৱে ব্যৱসায়। আৰু তেওঁলোক মানে পেহীয়ে অকলে বুলি নহয়, পুতেককেইজন আৰু বোৱাৰীসকল। দিয়া কি খোৱা চোৱা মেনুখন। মেনুখন চাব নালাগে, দাম নোহোৱাকৈ আজি প্ৰথমবাৰ খোৱা আৰু যি ইচ্ছা তাকে খোৱা। যি খাওঁ আৰু নে কি পেহী? হা, আমি যি ইচ্ছা সেইটোৱে খাওঁ নে? এলাও। আৰু ইয়া পেহীৰ হোটেল পদ্মাংগী। পেহীৰ লগত বহি মই কিবা কিবি কথা পাতিলোঁ। পিছফালে সেয়া পেহীৰ বোৱাৰীও আছিলে। আৰু পেহীক সুধিলোঁ বোলো তোমাৰ কিমান খৰচ হ'ল, কি হ'ল। পেহীয়ে কৈছে মোক ভিডিঅ' কৰিবি বোলে। মই তেতিয়া ক'ম কি হ'ব। মানে মুঠতে ইয়াতে কিমান টকা লগাইছে হোটেলত? হোটেলত মাটি কিনি 30,000, তোমাৰ পেণ্ডেলে ডাইনিঙে 35,000, আৰু কাৰিকৰবিলাক এজনৰ হৈছে কিমান 1500 একদিনৰ। আৰু পেহীয়ে আন এখন হোটেল একে নামৰ পদ্মাংগী দূৰত যে আছে মোক দেখুৱালে সেইখনো। আৰু এয়াই পেহীৰ হোটেল। তেতিয়া ইমান মানুহ হোৱা নাই, কাৰণ আৰম্ভ হৈছেহে, 6মান বাজিছে। আৰু এয়া ল'লোঁ প্ৰথমে ভেলপুৰি এটা। খাবানে তুমি? হা, ওচৰত আহা। ইমান দূৰ মই এনেকৈ থাকিম নেকি? চকীখন ওচৰত আনাচোন। তাৰপিছত এইটো খাই লৈ আকৌ ইফালে মইতো চিকেন নাখাওঁ, ভেজে খাইছোঁ। ইফালে আৰু চিকেন টানি আছে, ইফালে চাও খাইছে, চিকেন চাও পূৰা খাই আছে। আৰু এইবাৰ পেহীৰ বোৱাৰীৰ ৰেষ্টুৰেণ্টত আহিলোঁ। আৰু তাতে দাদাই মানে স্পাইৰেল পটেটো বনাই আছিলে। মই একদম ওচৰত চকী টকী পাৰি বহি লৈছোঁ, বোলো নাই এইবাৰ পটেটো খাম। এওঁ মোক জোকাই আছে যে তুমি কি য'ত যি পাবা চবতে খাবা নেকি ফ্ৰী? মই কৈছোঁ নাই, ফ্ৰী পালেতো চবতে খাম, আৰু যদি ফ্ৰী হয় ইটো খাম সিটো খাওঁ নে কি আৰু। ফ্ৰীত পাই কিমান ল'ব আৰু। আৰু খাই লৈ প্ৰায় 7মান বজাত এয়া আহিলোঁ একদম মূল ৰাস য'ত হয় সেয়া চাবলৈ। বাকীখিনিতো মেলাহে আছিলে। আৰু এনেকৈ ধুনীয়া এটা ডেক'ৰেশ্যন কৰা আছিলে, তাৰ মাজেৰে আহিব লাগে। মানুহৰ ভিৰ যথেষ্ট হৈছে এতিয়া, কাৰণ 7মান বাজিছে প্ৰায়। তেতিয়া মানুহবোৰ অহা আৰম্ভ কৰিছে। আৰু আমি এনেকৈ ভিৰ ঠেলি যেনে তেনে মানে ভিতৰলৈ সোমাই গ'লোঁ। আৰু এয়া দেখিছে মানুহৰ ভিৰ, ঠেলি হেঁচি সোমাব লগা অৱস্থা হৈছে। দূৰৰ পৰাতো দেখাও নাপায় একো। আৰু এয়া হৈছে একদম মূল য'ত প্ৰতিমা আছে, বৃন্দাবন বনোৱা হৈছে। ৰাধা কৃষ্ণ, গোপিনী, বিভিন্ন পশু পক্ষী, কৃষ্ণই যিবোৰৰ লগত দিন কটাইছিলে, মানে সেই গৰু চৰাইছিলে, ময়ূৰ পক্ষী, সকলোবোৰ ইয়াত দেখুওৱা হৈছে ধুনীয়াকৈ। আৰু প্ৰত্যেকটো ভাগৰে মানে প্ৰতিমাবিলাক খুব সুন্দৰ হৈছিলে। কনচেপ্টটো ভাল আৰু পটককৈ বুজি পায়। এনেও সাধুবোৰ বাৰু অকণমান কিবা কিবি জানো, গোটেইখিনি নাজানিলেও
মানে আৰু পিছফালৰ ড্ৰয়িংবিলাকো ইমান ধুনীয়া। এয়া দেখিছে ন, ৰাধা কৃষ্ণ ঝুলি আছে ইমান ধুনীয়াকৈ। এয়া সাগৰ মন্থন। এইফালে এইজন আহিল গদা দাঙিবলৈ। আৰু এইটো দেখা পাই আমি একদম দুইটাই দৌৰা দৌৰিকৈ আহিছোঁ, ইয়াত উঠিমেই বোলো আৰু একদম। তাৰপিছত উঠিলোঁ। এইটোত আগতেও উঠিছোঁ, কিন্তু মানে এইটোত উঠিলে মোৰ কি হয় জানেনে, পেটত কিবা কুটু কুটু লাগে আৰু সেইটোতে মোৰ হাঁহি উঠে। বেলেগ ভয় নালাগে যে ওপৰত কিবা গৈ আছোঁ। আৰু কাৰোবাৰ হয় নেকি বাৰু এনেকুৱা? আৰু এইকেইখনতো উঠিছোঁ, এতিয়া ভিডিঅ' কৰা মানুহ নাই, ভয়তে দুটাই হাত ধৰি আছোঁ। আৰু এইটো কিবা তৰা বুলি ইয়াতে উঠিলোঁ দুইটাতে যি মাথা ঘূৰালে। আৰু ইফালে আহি এইজনে কিবা লটাৰী, এইটো বোলে বল টেকেলিত সোমালে, হাঁহ নে মুৰ্গী পায়, এটাও ভৰাব নোৱাৰিলে, এনেই পইচাকেইটা দি আহিলে আৰু। তাৰপিছত পেহীৰ হোটেললৈ আমি আগবাঢ়িলোঁ, বোলো খাই লৈ সোনকালে যাওঁ আৰু আহি থাকোঁতেও দেখিছোঁ একদম ইফালে ষ্টেজত কিবা প্ৰগ্ৰাম হৈয়ে আছে। আৰু পেহীৰ হোটেলত এতিয়া প্ৰায় 9 মান বাজিছে, পূৰা মানুহৰ ভিৰ, মানে পেহীৰ কথা ক'বৰো সময় নাই, একদম ভিৰ। আৰু বোলো পেহীক বেছি কথা বতৰা পাতি থাকিব নালাগে, আমাক খাবলৈ দিয়া, যাওঁ। ল'লোঁ পোলাও আৰু আছিলে এয়া হাঁহৰ মাংস আৰু ছাগলীৰ মাংস ল'লোঁ। আৰু পেহীক বাই বাই দি আমি আহিলোঁ। আহি মানে ৰাস্তাটোত ওলাইছোঁ, মানে মেইন ৰাস্তা পাবলৈ চাগে আধা ঘণ্টা 20 মিনিটমান লাগিছে। ইফালৰ পৰা গাড়ী আহিছে, সিফালৰ পৰা গাড়ী আহিছে। আৰু আহি এয়া শৰাইঘাট দলং পালোহি। আৰু এয়া মালিগাঁও পাওঁতে প্ৰায় দেখিছেই 10:30 বাজি গৈছে। আৰু এনেকৈ আহি আমি 11 মান বজাত ঘৰ পালোহি। আৰু এয়াই আছিল আমাৰ শুৱালকুছিৰ ৰাস উপভোগৰ কিছু দৃশ্য। আজিলৈ ইমানেই, বাই।